নমস্কাৰ স্বাগতম জনাইছো নতুন চেনেলৰ এটা নতুন ভিডিঅ' লৈকে তো বন্ধু বান্ধৱীসকল বহুতে মোক ফোন কৰি আছিল আৰু বহুতে মোক মেছেজ কৰিছিল যে স্যাৰ আমাৰ এটা ইউটিউব চেনেল আছে যে চেনেলটোৰ এনেকুৱা প্ৰবলেম হৈ আছে আমি এই প্ৰবলেমসমূহৰ পৰা কেনেকৈ আমি নাইকিয়া কৰি আমি গ্ৰ' কৰিব পাৰোঁ ঠিক আছে কিছুৱে আকৌ ফোন কৰি কয় তো দাদা ইউটিউব চেনেল এটা খুলিছিলোঁ ভিউজ খুব কম আহি আছে আৰু ছাবস্ক্ৰাইবাৰ দেখোন নাবাঢ়ে তো এনে ক্ষেত্ৰত আপোনালোকৰ ৰিকুৱেষ্টত এই চেনেলটো আপোনালোকৰ বাবে মই খুলিব লগা হৈছে তো আপোনালোকৰ বাবে এটা টেক চেনেল খুলিছোঁ যিটো চেনেলৰ জৰিয়তে টেকনিক্যাল বিভিন্ন ধৰণৰ কথা আপোনালোকৰ সৈতে আলোচনা কৰিম ইউটিউবৰ আপডেটছৰ বিষয়ে আলোচনা কৰিম ইউটিউবত কেনেকৈ গ্ৰ' কৰিব পাৰি ছাবস্ক্ৰাইবাৰ কেনেকৈ বঢ়াব পাৰি ভিউজ কেনেকৈ আনিব পাৰি কেনেকৈ টাইটেল লিখিব লাগে কেনেকৈ থাম্বনেল বনাব লাগে কেনেকৈ থাম্বনেল লিখিব কেনেকৈ থাম্বনেলৰ ডিজাইন কৰিব লাগে সকলোবোৰ কথা আপোনালোকৰ সৈতে আমি এই চেনেলটোত আলোচনা কৰিম আৰু যিসকলে মোক চিনি পায় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে মোক চিনি নাপায় তেওঁলোকক জনাব বিচাৰিছোঁ মোৰ আৰু এটা চেনেল আছে এইটো মোৰ দ্বিতীয় চেনেল হয় মোৰ আৰু এটা চেনেল আছে যিটো চেনেলৰ নাম হৈছে জবছ 18 আসাম ঠিক আছে তাতে মই কি কৰোঁ চাকৰিৰ লগতে চাকৰিত আহিবলগীয়া বিভিন্ন প্ৰশ্ন উত্তৰৰ সম্ভাৱ্য প্ৰশ্ন উত্তৰসমূহ আমি তাতে আলোচনা কৰোঁ ঠিক আছে তো যিসকলে মোক জানে যিসকলে জবছ 18 অসমৰ যিসকল ছাবস্ক্ৰাইবাৰ তেওঁলোকে যিসকলে মোক চিনি পায় তেওঁলোকে বাৰু জানে আৰু যিসকলে নাজানে মই তেওঁলোকক জনাব বিচাৰিছোঁ যেহেতু মোৰ এটা চেনেল আছে গতিকে মোৰ ইউটিউবত প্ৰায় 4-5 বছৰ হৈ গ'ল 4-5 বছৰ মই যেহেতু মই ইউটিউবটো পাৰ্ট টাইম হিচাপে কৰোঁ মই বেলেগ কাম কৰোঁ গতিকে মই যেহেতু পাৰ্ট টাইম হিচাপে ইউটিউব কৰি আছোঁ আৰু 4-5 বছৰ মোৰ অভিজ্ঞতা আছে ইউটিউব ৰিলেটেড গতিকে এই 4-5 বছৰৰ অভিজ্ঞতা আপোনালোকৰ লগত এই চেনেলটোৰ জৰিয়তে মই শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ তাকো আপোনালোকে মোক বিভিন্নজনে ফোন আৰু মেছেজ কৰাৰ কাৰণে ঠিক আছে আপোনালোকৰ কাৰণে চেনেলটো বনাইছোঁ আৰু কিছুৱে হয়তো ক'ব যে তোৰ কোনো ধৰণৰ হেল্প আমাক প্ৰয়োজন নাই সেইসকলক কৈছোঁ তোমালোকৰ বাবে এই চেনেলটো বনোৱা নাই যিসকলৰ প্ৰয়োজন তেওঁলোকেহে চেনেলটো চাব তোমালোক হৈছে অসমৰ কেঁকুৰা গতিকে কোনোবা এজন যদি কিবা চেনেল এটা বনায় তাক কেনেকৈ তললৈ টানিব পাৰোঁ সেইবোৰ চিন্তাত থকা তোমালোকে ভিডিঅ'বোৰ কমপ্লিট নোচোৱাকৈয়ে কিছুমানে কি কৰে যেহেতু এইটো অভিজ্ঞতা আছে মোৰ কিছুমানে ভিডিঅ' নোচোৱাকৈয়ে কি কৰে কমেণ্ট বক্সত গৈ উল্টা পুল্টা যা তা কমেণ্ট লিখি দিয়ে গতিকে তোমালোকৰ বাবে চেনেলটো নহয় যিসকলৰ কাৰণে প্ৰয়োজন তেওঁলোকে বুজি পাব তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তেওঁলোকে মোৰ ভিডিঅ'বোৰ চাব ঠিক আছে তোমালোকৰ যদি প্ৰয়োজন হয় চাবা যদি প্ৰয়োজন হয় ভিডিঅ'বোৰ নাচাবা কাৰোবাক কোনোবাই যদি চেনেল খুলিছে তেওঁলোকক উৎসাহিত কৰিব লাগে গতিকে ডিমোটিভেট নকৰিবা মই সেইসকলক কৈছোঁ যিসকল হেটাৰ্ছ বুলি কৈছোঁ যিসকল কেঁকুৰা টাইপ মানুহ তেওঁলোককহে কৈছোঁ দেই বাকীসকলক বাৰু কোৱা নাই তো গতিকে আপোনালোকৰ বাবে আজি চেনেলটো মুকলি কৰি দিলোঁ আশা কৰিছোঁ জবছ 18 অসমক যিদৰে মৰম দিছে এই চেনেলটোকো আপোনালোকে মৰম দিব মোৰ নামেৰে চেনেলটো খুলিছোঁ তো বন্ধু বান্ধৱীসকল ইয়াতে মই জনাইছোঁ আপোনালোকক যেহেতু জনাইছোঁ আপোনালোকক ইউটিউব ৰিলেটেড বিভিন্ন ধৰণৰ আপডেটছ কিছু আহি থাকে তাৰ বিষয়ে আপোনালোকৰ সৈতে আলোচনা কৰাৰ লগতে ডিজিটেলি কেনেকৈ আপোনালোকে আগবাঢ়িব পাৰে ডিজিটেলি কেনেকৈ টকা উপাৰ্জন কৰিব পাৰে তাৰ বিষয়েও মই এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিম লগতে মোৰ কিছু মনৰ কথা মোৰ কিছু অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো গতিকে চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো প্ৰেছ কৰি থৈ দিব যাতে নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে ঠিক আছে তো বন্ধু বান্ধৱীসকল আপোনালোকে সকলোৱে জানে ইউটিউবটো হৈছে এটা বিশ্বৰ ভিতৰতে 1 নম্বৰ ভিডিঅ' প্লেটফৰ্ম য'ত আপোনালোকৰ ক্ৰিয়েটিভিটি ইয়াতে প্ৰদৰ্শন কৰিব পাৰে ইয়াতে বহুতে ইয়াতে চেনেল খুলি লৈছে আজিকালিতো চেনেলৰ অভাৱ নাই গতিকে সকলো আহিব পাৰে ছ'চিয়েল মিডিয়া হয় গতিকে আপোনালোকে ছ'চিয়েল মিডিয়াত যেনেকৈ ফেচবুকত একাউণ্ট খুলিছে ইনষ্টাগ্ৰামত যেনেকৈ একাউণ্ট খুলিছে ঠিক তেনেকৈ ইয়াতো ইউটিউবতো এটা একাউণ্ট খুলি আপোনালোকে গ্ৰ' কৰিব পাৰে ইয়াতে কি হয় ইউটিউবে কিন্তু আপোনালোকক পইচা দিয়ে গতিকে কেছটো সেইখিনিতে আছে গতিকে পইচা দিয়ে যিহেতু ইয়াতে কিছু কৰণীয় কাম থাকে গতিকে এইখিনি বহু ইউটিউবাৰে যিসকল নতুনকৈ ইউটিউব খুলিব বিচাৰিছে যিসকলে নতুনকৈ ইউটিউব চেনেল ক্ৰিয়েট কৰিছে তেওঁলোকে কিন্তু এইখিনি কথা ভালদৰে নাজানে তেনেকুৱা বহুত চেনেল আছে যদিও হিন্দীত কিছুৱে হয়তো বুজি নাপায় কিছুৱে তাতে স্পষ্টকৈ তাতে কিছুমান কথা আপোনালোকে বুজি নাপায় ঠিক আছে তেওঁলোকে হিন্দীত কয় হিন্দীত কোৱাৰ উপৰিও তেওঁলোকে ডিটেইলছ তাতে প্ৰেক্টিকেল ভিডিঅ' তাত কিন্তু নবনায় তাত কথাখিনিহে কৈ দিয়ে গতিকে আমি ভাবিছোঁ এই চেনেলটোত আপোনালোকক প্ৰেক্টিকেলি কেনেকৈ গ্ৰ' কৰিব পাৰি তাৰ বিষয়ে আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো এইটো হৈছে প্ৰথম ভিডিঅ' আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'সমূহ কামৰ হ'ব চেনেলটো আপোনালোকৰ কামৰ হ'ব গতিকে চেনেলটো যিহেতু নতুন আজি এইটো প্ৰথম ভিডিঅ' নতুন ভিডিঅ' প্ৰত্যেক দিনাখনে একোটা ভিডিঅ' আপোনালোকৰ কামৰ ভিডিঅ' আহি থাকিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো প্ৰেছ কৰি থৈ দিব পুনৰবাৰ ক'ম যে জবছ 18 অসমক যিদৰে আপোনালোকে মৰম দিছে ঠিক তেনেকৈ এই চেনেলটোকো আপোনালোকে মৰম দিব বুলি মই আশা কৰিছোঁ জবছ 18ৰ মই এডমিন হয় আপোনালোকে সকলোৱে চিনি পায় যিসকলে চিনি পায় আৰু তেওঁলোকৰ কথা কৈছোঁ আৰু যিসকলে চিনি নাপায় তো আজি চিনাকি হৈ লওক
চিনি পাইছে আজি জব চেটিন অসম নামৰ এটা চেনেল আছে য'ত চাকৰিৰ খবৰ দিয়া হয় লগতে এইটো মোৰ নামতে এটা নতুনকৈ ইয়াতে এটা একাউণ্ট খুলিছোঁ আপোনালোকে সকলোৱে মোক ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ তো বিশেষ বৰ বেছি দীঘল নকৰোঁ অতি সোনকালে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানে ধন্যবাদ